মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। কথাটো কাঞ্চনজংঘা যাতে মানে মোৰ লঘোণ নাই, সদায় কলো যে মোৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰটো মই লঘোণ ছিঙিছো, মই লঘোণ ছিঙো, মোৰ ইণ্টাৰভিউ লয়, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মোৰ মুক্ত, মই কাঞ্চনজংঘা। কথাটো দিয়ক, মোক জেং কৰিলে মই জেং কৰিম, কিন্তু চিধা কথা, জ্ঞান দাসী নকৰো। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল হৈছে কি জ্ঞান দা জানো সেলফি বালফি আহি দিব খাৰ বুলি দেবে চৰ একো নাই। জুবিনা আপুনি বাৰু এতিয়ালৈকে কিমান গান গালে? 25,000-16,000 গান মই গাইছো, আপুনি নাই কোৱা, চিধা কথা। জুবিনা এটা প্ৰশ্ন, মানে আপুনি ইয়ালৈ আহি মানে কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে বাৰু, ছোৱালীবিলাক ধেৰ আছে নহয়, অলপ লাচো লাগে ন। এই ছোৱালীজনী মেকআপ কৰি আহিছে কিন্তু দেই, জিলিকি আছে লাইটত, তাইক চিনেমাত লৈ লওঁ মই খালি, তখন চাপৰ হ'ল তাই। কথাটো এইটো কোন যেনিবা আপোনাৰ দেখা ছোৱালীজনী কেনেকৈ কৈ দিম, ধেৰ ছোৱালী আছে নহয়। জুবিনা আৰু এটা কথা সুধো নেকি, আপোনাৰ যে 7জনীমান গাৰ্লফ্ৰেণ্ড পতালে, কেনেকে পতালে? তোক পিছত কম, অকলে বুজাই কম মই তোক দেই। জুবিনা আজি বৌ নাহিল নেকি, গৰিমা বৌ? গৰিমাই মানে মই কৈছো তুমিয়ে যোৱা, আজি মই নাযাওঁ, তুমি ঘৰতে থাকা, মই প্ৰগ্ৰামটো কৰি আহোঁ। আৰু আপোনাৰ লগত কোনো অহা নাই নেকি? চিকিউৰিটি আহিছে, 5জন মান আহিছে, মই কৈছো তোতে ব, মই প্ৰগ্ৰামটো কৰি আহোঁ। এজন এইজন হাঁহি আছে, একো নাই বাৰু। জুবিন দা আপোনাৰ নতুন চিনেমাৰ বিষয়ে কি ক'ব? ডক্টৰ ডিব্ৰুগড় চাইছেনে নাই? চাইছিলে? হা ছোৱালীজনী এনেই চিঞৰি আছে, চাইছেনে নাই তাকো ধৰিব নোৱাৰে। আৰু চিনেমা আহিছে জুলু, সেইখন ইংলিছত নোলাইছে কিন্তু সাংঘাতিক চিনেমা এখন, চবেই চাব লাগিব চিনেমাখন, বৰ ভাল। সাগৰ বুলি এখন আহি আছে, বাঘ বুলি এখন আহি আছে, দৈ লৈ যাম, অসমীয়া চিনেমা চাম, চাব নাই? হে আচ্ছা, চবেই চাব ন চিনেমা, চিনেমাখন বৰ ভাল কিন্তু দেই। ঐ মৰি ৰং লাগি যায়, চুহি ৰং লাগি যায়, বাকী কেনে কি হা